নমস্কাৰ আজি আমি সিন্ধু সভ্যতাৰ বিষয়ে অলপ আলোচনা কৰিম প্ৰথমতে আমি ইয়াৰ বিষয়ে অলপ পঢ়ি লম তাৰ পিছত আমি MCQ হিচাপে ইয়াৰ কিছু প্ৰশ্ন উত্তৰ কৰিম প্ৰথমতে আমি অসমীয়া মাধ্যমতে পঢ়িম যিহেতুকে প্ৰশ্ন অসমীয়াটো আহে আৰু পিছলৈ আপোনালোকে যদি মৰম কৰে তেনেহলে চেনেলটো ডাঙৰ হলে মই ইয়াত ইংৰাজীটো সুন্দৰভাৱে ইনক্লুড কৰি দিম আহক আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো ভাৰতীয় ইতিহাসৰ প্ৰাচীন অধ্যায়সমূহৰ ভিতৰত সিন্ধু উপত্যকা সভ্যতাৰ স্থান অতি গুৰুত্বপূৰ্ণ প্ৰাচীন কালত ভাৰতীয় উপমহাদেশৰ উত্তৰ পশ্চিম অংশত এক উন্নত নগৰ সভ্যতাৰ বিকাশ ঘটিছিল এই সভ্যতাৰ মূলতঃ সিন্ধু নদী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বিকশিত হোৱাৰ বাবে ইয়াক সিন্ধু সভ্যতা বুলি কোৱা হয় প্ৰথমে হৰপ্পা নামৰ স্থানত ইয়াৰ গুৰুত্বপূৰ্ণ অৱশেষ আৱিষ্কাৰ হোৱাৰ বাবে ইয়াক হৰপ্পা সভ্যতা বুলিও কোৱা হয় এই সভ্যতাৰ মানুহে সুপৰিকল্পিত নগৰ নিৰ্মাণ পকা ইটাৰ ব্যৱহাৰ উন্নত নলা নৰ্দমা কৃষি বাণিজ্য ধাতু শিল্প আৰু বিভিন্ন কাৰুশিল্পৰ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছিল সেইবাবে সিন্ধু সভ্যতাক প্ৰাচীন বিশ্বৰ অন্যতম উন্নত নগৰ সভ্যতা হিচাপে গণ্য কৰা হয় সিন্ধু সভ্যতাৰ বিকাশ একেদিনে হোৱা নাছিল ইয়াৰ বিভিন্ন পৰ্যায় আছিল সাধাৰণতে ইয়াক তিনিটা প্ৰধান পৰ্যায়ত আলোচনা কৰা হয় প্ৰাক হৰপ্পা পৰ্যায় প্ৰায় 3300 খ্ৰীষ্টপূৰ্বৰ পৰা 2600 খ্ৰীষ্টপূৰ্বলৈ পৰিপক্ক হৰপ্পা পৰ্যায় প্ৰায় 2600 খ্ৰীষ্টপূৰ্বৰ পৰা 1900 খ্ৰীষ্টপূৰ্বলৈ পৰৱৰ্তী হৰপ্পা পৰ্যায় প্ৰায় 1900 খ্ৰীষ্টপূৰ্বৰ পৰা 1300 খ্ৰীষ্টপূৰ্বলৈ 1921 চনৰ পঞ্জাৱৰ হৰপ্পাত প্ৰত্নতাত্ত্বিক খননৰ আৰম্ভ কৰা হয় হৰপ্পাৰ সৈতে দয়াৰাম সাহানীৰ নাম বিশেষভাৱে জড়িত তাৰ পিছত 1922 চনত বৰ্তমান পঞ্জাৱৰ সিন্ধু প্ৰদেশৰ অৱস্থিত মহনজদাৰোত এক বৃহৎ নগৰ সভ্যতা অৱশেষ পোৱা যায় মহনজদাৰোৰ খননৰ সৈতে ৰাখালাল দাস বেনাৰ্জীৰ নাম জড়িত সিন্ধু সভ্যতা কেৱল সিন্ধু নদীৰ উপত্যকাতে সীমাবদ্ধ নাছিল ইয়াৰ বিস্তৃতি বৰ্তমান পাকিস্তান আৰু ভাৰতৰ বিভিন্ন অঞ্চললৈ আছিল ভাৰত গুজৰাট ৰাজস্থান হাৰিয়ানা পঞ্জাৱ আদি অঞ্চলতো হৰপ্পা সভ্যতাৰ বহু নিদৰ্শন পোৱা গৈছে এই সভ্যতাৰ উল্লেখযোগ্য স্থানসমূহ হ'ল হৰপ্পা মহনজদাৰো লোথাল ধোলাভিৰা কালিবংগান ৰাখিগড় বানাৱলী আৰু চান্দহোটাৰো হৰপ্পা বৰ্তমান পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত অৱস্থিত এই স্থানৰ পৰা সভ্যতাটোৰ নাম হৰপ্পা সভ্যতা হিচাপে জনপ্ৰিয় হয় হৰপ্পাৰ পৰা পকা ইটাৰ ঘৰ নলা নৰ্দমা মাটিৰ পাত্ৰ অলংকাৰ চিল বিভিন্ন সঁজুলি আৰু সামৰিক নিদৰ্শন পোৱা গৈছে হৰপ্পা মানুহে কৃষি পশুপালন বাণিজ্য আৰু কাৰুশিল্পৰ ওপৰত নিৰ্ভৰশীল আছিল মহনজদাৰো বৰ্তমান পাকিস্তানৰ সিন্ধু প্ৰদেশত অৱস্থিত মহনজদাৰোৰ অৰ্থ সাধাৰণতে মৃতকৰ টিলা বুলি কোৱা হয় মহনজদাৰোৰ আটাইতকৈ বিখ্যাত স্থাপত্য হৈছে বৃহৎ স্নাগাৰ গ্ৰেট বাৰ্থ বৃহৎ স্নাগাৰৰ উপৰিও ইয়াত সুপৰিকল্পিত ৰাস্তা পকা ইটাৰ ঘৰ কুঁৱা আৰু উন্নত নলা নৰ্দমাৰ ব্যৱস্থা পোৱা গৈছে ইয়াৰ পৰা পোৱা ব্ৰঞ্জৰ নৃত্যৰ ছোৱালীৰ মূৰ্তি আৰু বিভিন্ন চিল হৰপ্পা শিল্পকলাৰ উল্লেখযোগ্য নিদৰ্শন সিন্ধু সভ্যতাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য আছিল ইয়াৰ উন্নত নগৰ পৰিকল্পনা নগৰসমূহ সাধাৰণতে পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল ৰাস্তাবোৰ পোন আছিল আৰু বহু ৰাস্তাই পৰস্পৰক প্ৰায় সমকোণত ছেদ কৰিছিল নগৰৰ ঘৰসমূহ পকা ইটাৰে নিৰ্মাণ কৰা হৈছিল বহু ঘৰত স্নাগাৰ আৰু পানী নিষ্কাশনৰ ব্যৱস্থা আছিল নগৰৰ নলা নৰ্দমা ব্যৱস্থা ইমান উন্নত আছিল যে আজিৰ বহু প্ৰাচীন নগৰৰ তুলনাতো ইয়াৰ উল্লেখযোগ্য বুলি গণ্য কৰা হয় মহনজদাৰোৰ বৃহৎ স্নাগাৰৰ হৰপ্পা সভ্যতাৰ অন্যতম বিখ্যাত স্থাপত্য ইয়াৰ নিৰ্মাণ যথেষ্ট সুপৰিকল্পিত আছিল পানী ভৰোৱা আৰু নিষ্কাশনৰ ব্যৱস্থাও আছিল ইয়াৰ সঠিক ব্যৱহাৰ সম্পৰ্কে নিশ্চিত তথ্য নাই যদিও বহুতো ইতিহাসবিদে ইয়াক কোনো সামাজিক বা ধৰ্মীয় স্থানৰ সৈতে জড়িত বুলি মত প্ৰকাশ কৰিছিল হৰপ্পা সভ্যতাৰ অৰ্থনীতিৰ মূল ভিত্তি আছিল কৃষি তেওঁলোকে ঘেঁহু জব মটৰ তিল সৰিয়হ আদি শস্য উৎপাদন কৰিছিল কপাহৰ ব্যৱহাৰ প্ৰাচীন প্ৰমাণ হৰপ্পা সভ্যতাৰ সৈতে জড়িত এতিয়া আমি এই সিন্ধু সভ্যতাৰ MCQ ফালে আগবাঢ়ো সিন্ধু উপত্যকা সভ্যতাৰ আন এটা নাম কি অপশ্যন বি হৰপ্পা সভ্যতা হৰপ্পা কোনখন নদীৰ পাৰত অৱস্থিত আছিল অপশ্যন চি ৰাভি মহনজদাৰো কোনখন নদীৰ পাৰত অৱস্থিত অপশ্যন এ সিন্ধু নদীৰ পাৰত মহনজদাৰো বিখ্যাত স্থাপত্য কোনটো অপশ্যন বি বৃহৎ স্নাগাৰ হৰপ্পা সভ্যতাৰ লোকসকলে কোনটো ধাতুৰ ব্যৱহাৰ জানিছিল অপশ্যন বি তাম সিন্ধু সভ্যতাৰ লিপি কেনেধৰণৰ আছিল এনচাৰ বি এতিয়াও অপঠিত লোথাল কিহৰ বাবে বিখ্যাত অপশ্যন বি বন্দৰ সিন্ধু সভ্যতাৰ নগৰ পৰিকল্পনাৰ এটা বিশেষ বৈশিষ্ট্য কি আছিল অপশ্যন এ পৰিকল্পিত নলা নৰ্দমাৰ ব্যৱস্থা ধোলাভিৰা বৰ্তমান কোনখন ৰাজ্যৰ অৱস্থিত
অপশ্যন বি গুজৰাট। সিন্ধু উপত্যকা সভ্যতাৰ প্ৰধান জীৱিকা কি আছিল? অপশ্যন এ কৃষি। হৰপ্পা সভ্যতা প্ৰথমে কোন চনত আৱিষ্কাৰ হৈছিল? অপশ্যন বি 1921। হৰপ্পা স্থানটো কোনে খনন কৰিছিল? অপশ্যন এ দয়াৰাম সাহানী। নমস্কাৰ, মোৰ প্ৰশ্নবোৰৰ অলপ নাম্বাৰিংবোৰ ওলট-পালট হৈছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। হৰপ্পা বৰ্তমান কোন দেশত অৱস্থিত? অপশ্যন বি পাকিস্তান। মহেঞ্জোদাৰো আৱিষ্কাৰৰ সৈতে কোনজনৰ নাম জড়িত? অপশ্যন বি ADRE বেনাৰ্জী। সিন্ধু সভ্যতাৰ মানুহে কোনটো শস্যৰ খেতি কৰিছিল? অপশ্যন এ ঘেঁহু। সিন্ধু সভ্যতাৰ সৈতে কোনটো পশুৰ প্ৰমাণ পোৱা যায়? অপশ্যন এ গড়। হৰপ্পা সভ্যতাৰ মুদ্ৰাত সাধাৰণতে কি দেখা যায়? অপশ্যন এ জন্তুৰ চিহ্ন। সিন্ধু সভ্যতাৰ বিখ্যাত পশুপতি মূৰ্তি কোন ঠাইত পোৱা যায়? এনচাৰ মহেঞ্জোদাৰো। কালিবংগান কোন ৰাজ্যত অৱস্থিত? অপশ্যন বি ৰাজস্থান। লোথাল কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ গুজৰাট। ৰাখিগড়ি কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ হাৰিয়ানা। সিন্ধু সভ্যতাৰ ঘৰবোৰ মূলতঃ কিহেৰে নিৰ্মিত? অপশ্যন এ পকা ইটা। সিন্ধু সভ্যতাৰ নগৰসমূহ সাধাৰণতে কেনেধৰণৰ পৰিকল্পিত আছিল? অপশ্যন এ জালিকা পদ্ধতি। মহেঞ্জোদাৰোৰ গ্ৰেট বাৰ্থ কিহৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি ধৰা হয়? অপশ্যন এ ধৰ্মীয় আৰু সামাজিক স্নান। সিন্ধু সভ্যতাৰ সময়ত লোহাৰ ব্যৱহাৰ ব্যাপক আছিল? প্ৰমাণিত নহয়। কেৱল অস্ত্ৰত আছিল, কেৱল মুদ্ৰাত আছিল। অপশ্যন বি প্ৰমাণিত নহয়। বিশ্বত কপাহৰ প্ৰাচীন ব্যৱহাৰৰ অন্যতম প্ৰমাণ কোন সভ্যতাৰ পৰা পোৱা যায়? অপশ্যন এ সিন্ধু সভ্যতাৰ পৰা। সিন্ধু সভ্যতাৰ মৃৎপাত্ৰ সাধাৰণতে কেনে আছিল? অপশ্যন এ ৰঙা আৰু ক'লা নক্সাযুক্ত। সিন্ধু সভ্যতাৰ মানুহে কোনটো অলংকাৰ ব্যৱহাৰ কৰিছিল? অপশ্যন এ সোণ আৰু ৰূপ। নৃত্যৰত কন্যা বিখ্যাত মূৰ্তিটো ক'ৰ পৰা পোৱা গৈছে? অপশ্যন এ মহেঞ্জোদাৰো। নৃত্যৰত কন্যাৰ মূৰ্তিটো কিহেৰে নিৰ্মিত? অপশ্যন এ ব্ৰঞ্জৰ। সিন্ধু সভ্যতাৰ মানুহে কোন পানীক পবিত্ৰ বুলি গণ্য কৰিছিল বুলি প্ৰমাণ পোৱা যায়? অপশ্যন এ সাগৰো। আশা কৰোঁ এডিটিং কৰোঁতে কিছু ভুল হৈছে, নতুন আপোনালোকে মাফ কৰি দিব।